Hi guys, welcome to my channel Torali Sesame World আৰু মই তৰালি। তো আমি এতিয়া অলপ বাহিৰত যাবলৈ ওলাইছো। দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কিছুমান বস্তু আমাক লাগে। তো সেই কাৰণে যাবলৈ ওলাইছো। এনে একেদিন ওলোৱা নাছিলো যেতিয়াৰ পৰা বন্ধ দিছিলে। মইতো ৰুমতে আছো, বাট সঞ্জীৱে যাব লগা হৈছে অফিচ, বাট মই ৰুমত আছিলো। আৰু আজি এতিয়া বস্তুবিলাকো শেষ হ'ব ধৰিছে লাহে লাহে। তো বস্তু প্ৰয়োজন আছে আৰু কালিতো ৰবিবাৰ, কালি সম্পূৰ্ণৰূপে বন্ধ হৈ দিছে। কালি ওলাব নোৱাৰো আৰু নলাও আমি। তো সেই কাৰণে যাবলৈ ওলাইছো। তো কোনে ভাবিছিল কৰোনা নামৰ এটা বেমাৰ আহিব, আহি গোটেই বিশ্বখনক হিলাই দিব। এতিয়া ভাৰতত কম বুলি শুনিছো, বাকী দেশতকে কম। গতিকে ভাৰতত কমেই হৈ থাকক তাৰে আশা কৰিছো, আৰু ইয়াতকে বাঢ়িব নালাগে, ইয়াতকে কমিহে থাকক সদায়। ইয়াতকে আৰু বাঢ়িব নালাগে। অসমত নালাগে, অসমত এতিয়ালৈকে হোৱা বুলি শুনা নাই, তো হ'বও নালাগে তাৰে আশা কৰোঁ। সেইকাৰণে কালি যি বন্ধ দিছে চৰকাৰে, সেইটো বন্ধ যাতে চবেই পালন কৰে, কোনো যাতে ভিতৰৰ পৰা নোলায়, সেইটো নিজৰ কাৰণে ভাল। এইটো বিশেষকৈ মোৰ এইখিনিয়ে ক'ব লগা, যাতে কালি বন্ধটো পালন কৰে। কালি বুলি নহয়, এইকেইদিন 29 মাৰ্চলৈকে যি বন্ধ দিছে চৰকাৰে, স্কুল কলেজ বন্ধ দিছে। তো আপোনালোকেও এনেই আৰু ঘূৰি ফুৰিব নালাগে, পিকনিক খাব যাব নালাগে, এনেই যাব নালাগে, যাতে ঘৰত সোমাই থাকক, ঘৰতে থাকক, নিজকে ছেফ ৰাখক, নিজকে হেল্ডি ৰাখক। ভাল ভাল বস্তুটো খাওঁকে, সদায় খাব লাগে, সেইটো লগতে চাফ চিকুণ হৈ থাকক। ক'ৰবাত গ'লে আপোনালোকে হাত মুখ ভালদৰে ধুব। তাৰপিছত হাতবোৰ, চকু মুখ সেইবিলাকত নিনিব, হাত ধুই থাকিব। আধা ঘণ্টাৰ মূৰে মূৰে প্ৰায় হাত ধুই থাকিব। তাৰপিছত আৰু মানুহৰ পৰা 1 মিটাৰ ডিষ্টেঞ্চত থাকিব, কমেও 1 মিটাৰ। তাৰপিছত কাৰোবাৰ যদি জ্বৰ হৈছে, কাহ হৈছে, এনেকুৱা মানুহৰ ওচৰত নাযাব। আৰু যাৰ জ্বৰ কাহ হৈছে তেওঁলোকেও হোৱাৰ লগে লগে অতি সোনকালে ডক্তৰৰ পৰামৰ্শ লওক। আৰু এনেকুৱা নহয় যে জ্বৰ হ'লে আপোনালোকৰ কৰোণা ভাইৰাছেই হ'ব, তেনেকুৱা নহয়, নহ'বও পাৰে। সেইকাৰণে আপোনালোকে টেষ্ট পৰীক্ষা কৰি লওক আৰু সোনকালে লওক। আৰু যদি হয়ও তেতিয়াহ'লে সোনকালে ল'লে হয়তো আপোনাৰ বাচাৰ চান্সো থাকিব পাৰে। তো সেইকাৰণে সোনকালে লওক। আৰু এইখিনি মই ক'ব লগা আছিলে এই কৰোণা ভাইৰাছৰ ওপৰত। চবেই ছেফ হৈ থাকক, ভাৰতক বচাই ৰাখক, অসমখনক বচাই ৰাখক, বাছ। আৰু এতিয়া ব'লক আমি যাওঁ বজাৰত। আৰু এটা কথা মনত পৰিছে মোৰ, গাঁৱৰ ফালে মই ঘৰত ফোন কৰিলে বা মাহঁতক ফোন কৰিলে, যেতিয়া মই কওঁ বোলে এনেকুৱা কৰিবি তেনেকুৱা কৰিবি, তেতিয়া মাহঁতেও বেলেগক ক'বলৈ চেষ্টা কৰে যে কি কৰিব লাগে, কি কৰিব নালাগে। তেতিয়া বহুত মানুহে ৰিপ্লাই কৰে যে আমাৰ ইয়াতে হোৱা নাই এইটো বস্তু, অসমত হোৱা নাই এইটো বস্তু, বাহিৰতহে হৈছে, ইয়াতে হোৱা নাই তো আকৌ নহয়, আকৌ হোৱা নাই তো নহয়, আকৌ তো ইমানখিনি আমাৰ কৰিব লগা নাই। কিন্তু হোৱা নাই কাৰণে বেছিকৈ কৰক যাতে নহয়। কাৰণ হোৱাৰ পিছত অসমত কিমান জনসংখ্যা চবে জানে, আৰু কিমান ঘন জনসংখ্যা, কেনেকুৱা মানে ইটালীত হৈছে বা চাইনাত হৈছে, কিবাহত হৈছে, তেখেতসকলে মেইনটেইন কৰিব পৰা নাই। 1 মিটাৰ দূৰত্বত থাকিব দিছে চবকে। আৰু আমাৰ ইয়াতে মানুহ 1 মিটাৰ দূৰত্বত থকাটো দূৰৰ কথা, ঘৰো 1 মিটাৰ দূৰত্বত নহয়, তাৰমানে এনেকুৱা ওচৰা ওচৰি ঘৰেই হয়। তো ইয়াতে হ'লে নিয়ন্ত্ৰণ কৰাটো কিমান কঠিন হৈ পৰিব সেইটো চবেই জানে। সেইকাৰণে এনেকৈ ভাবিব নালাগে যে অসমত অহা নাই, বেলেগতহে হৈছে, তো আমি একো কৰিব লগা নাই। আমি কৰিব লগা আছে, অসমত আহিব দিব নালাগে, অহা নাই, আহিব নিদিব। সাৱধানতা এতিয়াই লওক, এতিয়াই সময় আছে, তেতিয়া নিশ্চয় নাহে। কিন্তু যদি এনেকৈ ভাবি পেলাই এইটো বস্তু গুৰুত্ব নিদিয়ে নহয়, বোলে হোৱা নাই, তেতিয়াহ'লে কিন্তু বহুত দিগদাৰ হৈ যাব আমাৰ কাৰণে। গতিকে নিজে সাৱধান হওক, নিজৰ ফেমিলিকো সাৱধান কৰক। নিজে যেতিয়া সাৱধান হ'ব তেতিয়া আপোনাৰ ফেমিলি সুৰক্ষিত হৈ থাকিব, এইটো কথা মনত ৰাখিব। তো সেইকাৰণে এইটো বস্তু বহুত গুৰুত্ব দিয়ক, আৰু এইটো বস্তুৰ সদায় আপডেট হৈ লৈ থাকক। টিভি চাওক, মোবাইল চাওক, যাৰ যি আছে তাৰ পৰা আপোনালোকে গমেই পাই থাকিব। কি কেৱল মিছা কথাত ভুল নাযাব, নিউজত দি থাকে সেইবিলাক কথা চাব। আৰু WHO ৱেবছাইটত যাই পেলাই চাব পাৰে, তেওঁলোকে দিয়ে থাকে সদায় আপডেট, তো তাতে যাই আপোনালোকে গম পাব। তো এতিয়া আমি বজাৰখিনি কৰিম আৰু কৰি ৰুমত যামগৈ। বজাৰৰ পৰা আহি পাওঁতে দেৰি হ'ল, সেইকাৰণে একদম তাড়াতাড়ি আহিয়ে মুখ হাত ধুই ভাত বনোৱাত লাগি গৈছোঁ, ৰাতিৰ আহাৰ বনোৱাত। তো ৰাতি মই কি বনাম মানে সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম বুলি ভাবিলোঁ। তো মই ৰাতিৰ কাৰণে এইখিনি পিঁয়াজ লৈছোঁ, 2টা মিডিয়াম চাইজৰ পিঁয়াজ, 1টা মিডিয়াম চাইজৰ বিলাহী কাটি লৈছোঁ, 2টা শুকান জলকীয়া লৈছোঁ, আধা চামুচ আদা নহৰু পেষ্ট লৈছোঁ। তাৰপিছত এইখিনি লৈছোঁ জিৰা, আৰু সেইখিনি হৈছে মেগী মছলা। আৰু ইয়াৰ লগত মই হালধিও দিছোঁ, যিটো মই ইয়াত দেখাব পাহৰি গৈছোঁ। আৰু বনাম মই বেঙেনা আৰু আলু, কিন্তু বেঙেনা আৰু আলু চব্জি বনাম। ইয়াতে ডাঙৰ বেঙেনা আৰু ডাঙৰ আলু ব্যৱহাৰ কৰে বহুতে, কিন্তু মোৰ আজি ডাঙৰ বেঙেনা নাই, তো সেইকাৰণে মই সৰু আলু, গুটি আলু আৰু সৰু বেঙেনা ব্যৱহাৰ কৰি বনাম। তো আজি মোৰ অলপ ভাজি টাইপৰ নহয়, তৰকাৰী টাইপৰ খাবৰ মন গৈছে, সেইকাৰণে বনাম। আৰু কেনেকৈ বনাম ভাবিলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। তো প্ৰথমতে মই কেৰাহীটো বহাই লৈছোঁ, কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াতে
তেল দিছোঁ, আপোনালোকে যিমানখিনি খায় সেইখিনি দিব। তো মই দিছোঁ এইখিনি, আৰু আমি দুটা মানুহ, চ' আমাৰ দুটা মানুহৰ কাৰণে যিখিনি মই ভাজি কুটিছোঁ এইখিনি হৈ যাব যথেষ্ট। তাৰ পৰা মই দিছোঁ শুকান জলকীয়াখিনি অলপমান মানে ভাজি যোৱাৰ পিছত ইয়াতে মই পিঁয়াজখিনি দিম। পিঁয়াজ মই দুটা মিডিয়াম সাইজৰ লৈছোঁ, কুটি লৈছোঁ। পিঁয়াজখিনি দিম। পিঁয়াজখিনি দিলে আপোনালোকে অলপ সাৱধান হ'ব, পানী থাকিলে তেল ছিটিকিব পাৰে। তো পিঁয়াজখিনি দি পিঁয়াজখিনি অলপমান ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজি থাকিম। আৰু মই এইটো চব মিডিয়াম ফ্লেমত কৰিছোঁ, মিডিয়াম ফ্লেম দিছোঁ। আৰু যেতিয়া বেছি গৰম হোৱা যেন লাগিছে তেতিয়া মই ল' ফ্লেম কৰি দিছোঁ গেছটো। তো পিঁয়াজখিনি যেতিয়ালৈকে ব্ৰাউন কালাৰ নহয় তেতিয়ালৈকে মই পিঁয়াজখিনি ভাজি থাকিম। কমেও 2 মিনিটমান সময় পিঁয়াজখিনি মই ভাজি ল'ম। তাৰপিছত 2 মিনিটমানৰ পিছত পিঁয়াজখিনি এনেকুৱা কালাৰৰ হ'ব, তেতিয়া আপুনি আদা নহৰুৰ পেষ্টটো দিব। আদা নহৰুৰ পেষ্ট মই আধা চামুচ লৈছোঁ। আদা নহৰুৰ পেষ্টটো দিয়াৰ পিছত আদা নহৰু পেষ্ট দিলেও চিটিকে, চ' অলপ সাৱধান হ'ব। দিয়াৰ লগে লগে নহৰু দিয়াৰ পিছত মই 1 মিনিট সময় লৰাই দিম। তাৰপিছতে মই দি দিম কুটি থোৱা বিলাহীখিনি, আৰু বিলাহীখিনি ভালদৰে লৰাই লগে লগে মই ইয়াত নিমখো দি দিম। অলপমান নিমখ দিব, আৰু নিমখ বেছি হ'লে ভাল নালাগিব। কম হ'লে পিছত দিব পাৰিব, কিন্তু বেছি হ'লে দিগদাৰ হৈ যায়, সেইকাৰণে মই অলপমান নিমখ দিম। নিমখ দি ভালদৰে লৰাই বিলাহীখিনি কমেও মই 3 মিনিট সময় ঢাকনিখন দি থৈ দিম ভালদৰে সিজিবলৈ। বিলাহীখিনি সিজিলে বেছি খাই ভাল লাগে, সেইকাৰণে মই ঢাকনিখন কমেও 3 মিনিট সময় দি থৈ দিম। ঢাকনি গুচোৱাৰ পিছত আপোনালোকে দেখাই পাইছে বিলাহীখিনি ভালদৰে সিজি গৈছে। মই ভালদৰে চাই লৈছোঁ সিজিছে নে সিজা নাই। বিলাহীখিনি সিজি যোৱাৰ পিছতে মই দিছোঁ শুকান মছলাখিনি, পানী মিক্স কৰি দিছোঁ। তাৰপিছত লৰাই দিম। এইখিনি কমেও 1 মিনিটমান সময় লৰাই দিম। তাৰ পাছতে মই বেঙেনা আৰু আলুখিনি দি দিম। বেঙেনা আলুখিনি একদম ভালদৰে মছলাৰ লগত মিক্স কৰি দিম, যাতে মছলাখিনি ভালদৰে লাগি যায়। আৰু তাৰপিছত মই কমেও 3 মিনিটমান সময় ঢাকনিখন দি কিনে ইয়াক সিজিবলৈ দিম। ইয়াৰ পিছত যেতিয়া 3 মিনিট হ'ব, তাৰপিছত ঢাকনিখন মই গুচাই দিম। গুচাই দিয়াৰ পিছত আপোনালোকে দেখাই পাইছে আপোনালোকৰ ভাজি ৰেডি হৈ গৈছে। কিন্তু মোৰ আজি ভাজি খাবৰ মন নাই, অলপ তৰকাৰী টাইপৰ খাবৰ মন আছে, বেঙেনা আৰু আলুৰ চব্জি টাইপৰ। তো সেইকাৰণে মই ইয়াত পানী মিক্স কৰি দিম। আপোনালোকে যদি শুকান খাই ইয়াতে বন্ধ কৰি দিব পাৰে গেছটো। আৰু নিমখটো খাই চাব, যদি কম হয় দিব পাৰে। বেছি হোৱাকৈ নিদিব, আগতেই কম হোৱাকৈ দিব। কম যদি হয় তেতিয়া আপোনালোকে দিব পাৰিব, কিন্তু বেছি হ'লে দিগদাৰ হৈ যায়। মই পানী দি কিনে 2 মিনিট সময় আৰু ঢাকনিখন দিম। তাৰপিছত 2 মিনিট সময়ৰ পিছত আপোনালোকে দেখা পাইছে আমাৰ চব্জি ৰেডি। আপোনালোকৰ ঘৰত যদি কেঁচা ধনিয়া আছে সেইটো আপোনালোকে দিব পাৰে। মই বজাৰত বিচাৰি নাপালোঁ, সেইকাৰণে মোৰ দিয়া নহ'ল। তো চব্জিখন সিজিছে নে সিজা নাই মই কৰা চাইছোঁ। আলু বেঙেনা চব সিজি গৈছে, নিমখো ধুনীয়াকৈ হৈছে। তো আমাৰ চব্জি ৰেডি হৈ গৈছে। আপোনালোকে গৰমে গৰমে খাব পাৰিব, ভাতৰ লগত খালে ভাল লাগিব। আৰু আপোনালোকে যদি ৰুটিৰ লগত খায়, পুৰিৰ লগত খায়, তেতিয়াও বঢ়িয়া লাগে। আমি খাওঁতেতো বঢ়িয়া লাগিছিল। তো আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰোঁ। আৰু কৰোণাৰ পৰা বাচি থাকক, ষ্টে ছেফ, ষ্টে হোম। আৰু লগ পাম আপোনাক নেক্সট ব্লগত। তেতিয়ালৈকে বাই বাই, বি হেপ্পী, লাভ ইউ অল, বাই বাই।